বাবুলি নামের একটা ঠাই আছে, একটা বহু সমান জায়গা তার উপর তারপরে পানিখিনি বাগৰি ধুনীয়া পৰিৱেশ। আহকচোন আজি আমি বঙাইগাঁৱৰ পঞ্চপুৰৰ ৱাটাৰফললৈ যাওঁ। ক'ত আহি গ'লো? ঠিক আছে, এইপিনেদি ৰাস্তা দেখিছে নহয়। পৰিৱেশ খুবেই মানে কম আৰু আহিব, কেতিয়াবা আহিব ফুৰিবলৈ। এনেকুৱা পাহাৰৰ ৰাতিত যদি আমাৰ ঘৰ হ'ল হয় পাহাৰৰ কোণা, গতিকে লাহে বাবা লাহে লাহে যথেষ্ট এডভেঞ্চাৰ। দেখিছে কেনেকুৱা ৰাস্তা। জয় বাবা বিশ্বকৰ্মা। ইয়াত যাওঁ কেনেকে? 1 নম্বৰত লগাব লাগিব। ৰাস্তা খুবেই বেয়া। আজি আমি আহি উপস্থিত হলো হৈ পঞ্চপুৰ বঙাইগাঁও জিলাৰ বৰঝৰা ৱাটাৰফলত। আহকচোন চাওঁ কি কি আছে ৱাটাৰফলত। আৰু মোৰ লগত আছে এয়া মোৰ মামা, ভাইটি আৰু বন্ধু চবেই আছে। ব'লকচোন আগুৱাই যাওঁ। নহয় ৰাস্তাবিলাক এয়া পাহাৰৰ ওপৰৰ পিনে গৈ আছোঁ। চাওঁচোন কি কি পাওঁ দেখা, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আগুৱাই আছোঁ, ব'লকচোন আৰু আগুৱাই যাওঁ। কিমান দূৰ যাব পাৰোঁ। যেতিয়ালৈকে ঝৰ্ণাটো দেখা নাপাওঁ তেতিয়ালৈকে গৈয়ে থাকিম। আহি পালোঁ, এতিয়া গৈ আছোঁ। চাওঁ আহক। এয়া ঝৰ্ণাৰ ঝৰঝৰ মাত আপোনালোকে শুনা পাইছেই চাগে। কি ধুনীয়া লাগিছে। আহকচোন আৰু আগুৱাই যাওঁ। কেনেকুৱা পৰিৱেশ কি দেখুৱাবলৈ চেষ্টা কৰোঁ। চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে গা ধুই কেনে লাগিব জনাবচোন। ধুনীয়া পৰিৱেশ। ওপৰত নাযায়, পিছলে উঠাই খাবা আকৌ দেখাম। পানী আহি আছে। পিছে এইটো নামিব লাগিব। চাওঁ কেনেকৈ নামা যায়। ইয়াত দেখিছে বৰ কষ্টকৰ ঠাই, তথাপিও আহিছোঁ। দেখিছে আপোনালোকে, ঘূৰি চাওক, ঘূৰি চাওক। পৰিৱেশ খুবেই ভাল লগা। ইয়াত এবাৰ আহি চাব কেনেকুৱা লাগে। একদম ওচৰ ৰাস্তা পথ সুচল আধা, কিন্তু 1 কিলোমিটাৰমান আপোনালোকে অলপ দুৰ্গম পথ অতিক্ৰম কৰিব লাগিব। তাৰপিছত আহি এইখিনি পাব। আহি মোক বহুতেই ভাল লাগিছে, আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে চাই থাকক। পানী খোলোৱাত ব্যস্ত। গা ধুব এতিয়া ইহঁতে, গা ধুব এতিয়া। ইয়াৰ কাষতে এটা মন্দিৰো আছে। গা ধুবলৈ খুবেই ভাল ঠাই। দেখিছে নহয় কেনেকৈ গা পা ধুই আছে।
এয়া মজা ৰোমাঞ্চকৰ ঠাই ঐ দিগো ভিজি দিছোঁ গৰমৰ দিনৰ সময় অতিবাহিত কৰিবলৈ একেবাৰে ভাল ঠাই কাষতে এটা মন্দিৰ আছে অলপ চাই আহোঁ কেনেকুৱা বলক এয়া মন্দিৰ আছে কাষতে দেখিছে ওপৰলৈ যাওঁ কেনেকুৱা ঠাই খুবই ভাল লগা দৃশ্য এয়া প্ৰকৃতিৰ সৃষ্টি ৱাও সৌন্দৰ্যৰে ভৰা এইখনে হৈছে অসম সৌন্দৰ্যৰে ভৰা অসম দেখিছে আপোনালোক এবাৰ যদি দেখিবলৈ পায় তেনেহ'লে নোহোৱাকৈ নাথাকিব বৰঝৰা ৱাটাৰফল এয়া দেখিছে চাই লওক কেনেকুৱা লাগিছে ৰাইজ কমেণ্টত জনাব আপোনালোকে দেখিছে নহয় কি সৃষ্টি প্ৰকৃতিৰ কেনেকুৱা অপৰূপা সৃষ্টি প্ৰকৃতিৰ কেনেকুৱা লাগিব এবাৰ জনাবচোন ভাল লাগিছেনে নিশ্চয় মোৰতো বহুত ভাল লাগিছে আপোনালোকে এবাৰ আহি চাব আৰু এনেকৈ গা ধুই চাব এতিয়া আমি গা ধুম অলপ পিছত তাৰপিছত আকৌ ভিডিঅ' কৰিম যাৰ এডভেঞ্চাৰ কৰি ভাল লাগে তেখেতলোকে আহিব ইয়াত মজা লাগিব বহুত ভাল লগা ঠাই দেখিছেই নহয় কিমান এডভেঞ্চাৰিং হয় কি মজা ঠাই চাই লওক নামাৰ টাইমত কিন্তু আপোনালোকে বহুত সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো বহুতেই বেছি পিছল হয় গতিকে লাহে লাহে নামিব লাগিব আৰু যদি খৰখেদা কৰে তেনেহ'লে কিন্তু পৰি যোৱাৰ 90% চান্স আছে গতিকে ওপৰত উঠাৰ টাইমত অলপ যিমানেই সহজ কিন্তু নামাৰ টাইমত অলপমান বেছি কঠিন হৈ যায় কিয়নো ঘৰটো একেবাৰে তলৰ পিনে আহি যায় সেয়েহে অলপ ৰিস্ক হয় নামাৰ টাইমত গতিকে সাৱধানতা অৱলম্বন কৰাটো খুবেই দৰকাৰ ইহঁতে যে গা ধুই আছে এইটো বহুতেই পিছল হয় সেইকাৰণে লাহে লাহে গৈ আছে দেখিছে নহয় বহুতেই পিছল হয় যদি আপোনালোকে খৰখেদাকৈ যায় তেনেহ'লে কিন্তু পৰি যোৱাৰ 95% চান্স আছে মোৰ লগত আছে ইয়াৰে স্থায়ী মন্দিৰ আছে ইয়াতে মন্দিৰৰ পূজাৰী আছে আহকচোন তেখেতৰ মুখেৰে শুনিলেও ইয়াৰ অলপ চমু আভাস এতিয়া 5 মাহ আছে পৰা 15 বছৰ আগত এতিয়া মানে এইবাৰ পিছত আহিল পিছত মই এতিয়া হেৰি 15 বছৰ হ'ল আমাৰ মন্দিৰখন এটা মন্দিৰ বনোৱা 15 বছৰ হ'ল 15 বছৰ হ'ল পানীখিনি ক'ৰ পৰা আহে পানীখিনি এটা ডাবুলি নামেৰ এটা ঠাই আছে এটা বহুত সমান জেগা তাৰে ওপৰত তাৰ পৰা পানীখিনি বাগৰি আহে নিজে ওলায় পানী নিজে পাহাৰৰ ওপৰৰ পৰা চ'ত খাবনীয়া পাৰি পানী সাৰা বছৰ পানী থাকে সাৰা বছৰ পানী এনেকুৱা ভাল জেগা আছে ওতেও মন্দিৰ আছে ওপৰত যাৱাটো খুবেই কঠিন নহয় বেছি কঠিন এনে আপুনি গ'লে 2 ঘণ্টা লাগিব লাহে লাহে 2 ঘণ্টা লাগিব আমি গ'লে ধৰক 1.5 ঘণ্টামানত পাম আপুনি এই মন্দিৰত সদায় থাকে না আপোনাৰ মানে ইয়াতে 15 বছৰ হ'ল থকা আমিৰে বনোৱা মন্দিৰত এই ঝৰ্ণাৰে পানী খায় আপোনালোকে ঠিক আছে এই জেগাখিনিৰ নাম এনে কি হয় এনে আমাৰ পঞ্চপুৰ আঞ্চলিক পঞ্চপুৰ কিন্তু গাঁওখনৰ নাম কাছুৱা গাঁও কিন্তু কাছুৱা গাঁৱৰ বিশিষ্ট হেৰি নাথাকাতে আমিৰে যদিও কাছুৱা গাঁৱৰ আছোঁ আমিৰে চলাই আছোঁ আৰু নগাঁও মামুগাঁও কাছুৱা গাঁও জিলাটো বঙাইগাঁও জিলা বঙাইগাঁও মই এই পূজাৰী জেঠাক ধন্যবাদ জনাইছোঁ আৰু মোক এইখিনি সময় দি বুজোৱাৰ কাৰণে
আশা কৰিছোঁ আগত যেতিয়া আহিম আগলৈ তেতিয়া ওপৰত অলপ সময় লৈ আহিম 2 ঘণ্টামান লাগিব এইখিনি ঠাইৰ পৰা সময় লৈ আহিম আৰু ওপৰত যাবলৈ চেষ্টা কৰিম পানীখিনি আচলতে আহে ক'ৰ পৰা সেইটো অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম লগত এই যে পূজাৰী জেঠাক যদি আহোঁ কেতিয়াবা তেনেহ'লে এই জেঠাকৰ লগত লৈ যাম ধন্যবাদ পাৰিবি যাবা পাৰিবি যাবা আপোনাৰ ৰাস্তা আছে এলা বৰ্তমান বাথান আছে তাত মহৰ বাথান আছে ওপৰত আমাৰ গাঁৱৰে দুখন আছে অঁ পানী আছে কোনো চিন্তা নাই মাছ খাইছ পাপৰ খাইছ গোটাই আছে শাক চব্জি চব আছে ওপৰত তুলিয়ে খাব জানিব লাগিব আৰু ঢেকীয়া এই ওপৰত ঘৰ আছে নেকি ঘৰ নাই এতিয়া খালি হেৰি বাথান লিপি ঘৰ বান্ধি আছে কিন্তু মানুহ ঘৰ নাই এটা পুৰণি আমি সৰু কালতে এনেকুৱা 10-12 বছৰতে দেখা পাইছিলোঁ এটা চাহ দি আছিলতে বান্ধি লৈ ঘৰ থৰ খালি এলা ভিত্তিখিনি আছে পাকা কৰা ডাঙৰ ডাঙৰ আম কাঠৰ আছে এৰিয়ে যাৱা ধন্যবাদ জনাইছোঁ জেঠাক এতিয়া জেঠাৰ পৰা অলপমান বিদায় মাগিছোঁ অলপমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ আহক ওপৰৰ পিনে আগুৱাই যাওঁ আহকচোন কেনেকুৱা চাই আহোঁ খুবেই বেছি ৰোমাঞ্চকৰ যেন লাগিছে মোক মই এনেকুৱা পাহাৰত উঠি খুবেই ভাল পাওঁ আহকচোন অলপ চাওঁ কেনেকুৱা লাগে মোকতো ভালে লাগি আছে আপোনালোকক কেনেকুৱা লাগে সন্মুখত আৰু ঝৰ্ণা আছে এয়া অলপ ওপৰৰ পিনে আগুৱাই আহিলোঁ দেখিছেনে যিমানে আগুৱাই আহিব সিমানে আপুনি ভাল ভাল পৰিৱেশ দেখিবলৈ পাব আপোনালোকে দেখিছে কি ধুনীয়া ঠাই এয়া ভাষা নাই ক'বলৈ আচলতে আপোনাক প্ৰকৃতিয়ে মোহি পেলাব মানে আগুৱাব সিমানে ভাল ভাল দৃশ্য দেখিবলৈ পাব দেখিছেই নহয় আৰু আগুৱাম চাই লওক যিমানেই আগুৱাব সিমানেই ভাল ভাল দৃশ্য দেখিবলৈ পাব চাই লওক যে অপৰূপ সৃষ্টি আপোনালোকে যিমানে ওপৰলৈ যাব সিমানে ভাল ভাল দৃশ্য চাবলৈ পাব আৰু ঘৰলৈ উভতি যাব কিন্তু একেবাৰে মন নাযাব আহকচোন কেনেকুৱা আৰু দৃশ্য আছে বহুত ওপৰত উঠিলোঁ দেখিছে নহয় কিমান ওপৰত যিসকলে জানে সেইসকলে গম পাব ডাঠ যিমানে আপুনি ওপৰলৈ উঠিব সিমানে ডাঠ গছ গছনি দেখিবলৈ পাব বেলেগ এটা ভাল লগা পৰিৱেশ বহুত ঘূৰিলোঁ এতিয়া অলপ ভোক লাগিছে এতিয়া অলপ কিবা খাই লওঁ আমি বহুত ফূৰ্তি ফাৰ্তা কৰাৰ পিছত এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰত যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নিজৰ বুলি ভাবি বাই আমি শেষত একে ৰাস্তাৰেই ঘৰলৈ উভতি লওঁ